মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ মাজত আন এটা ভিডিঅ' লৈ আহিলোঁ। এইটো ভিডিঅ'ত তোমালোকৰ প্ৰশস্তি পাঠৰ 100% কমন প্ৰশ্নখিনি দেখাই দিম। মই যিখিনি প্ৰশ্ন দেখাই দিম ইয়াৰে পৰাই 100% কমন পৰিব তোমালোকৰ মেট্ৰিক পৰীক্ষাত। তোমালোকে এতিয়া 10 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 10 নং পৃষ্ঠাৰ ইম্পৰ্টেণ্ট কোশ্চিন হল যে তোমার জোনাকী সহ সম্পাদক। তোমালোকৰ এনেকুৱাকৈ প্ৰশ্ন হ'ব যে গুৱাহাটীত প্ৰকাশিত হোৱা জোনাকী কাকতৰ সহকাৰী সম্পাদক কোন আছিল? তোমালোকে উত্তৰত লিখিবা ৰঘুনাথ চৌধুৰী। আৰু তোমালোকৰ কেতিয়াবা এনেকুৱাকৈ কোশ্চিন আহে যে ৰঘুনাথ চৌধুৰীৰ দুখন আলোচনী নাম লিখা। তোমালোকে উত্তৰত লিখিবা মইনা আৰু জয়ন্তী বা সুৰভি, যিকোনো দুটা লিখি দিবা হৈ যাব। আন এটা কোশ্চিন তোমালোকৰ এনেকুৱাকৈ আহে 1 মাৰ্কৰ কাৰণে, বাঁহী আলোচনীখন কোনে সম্পাদন কৰিছিল? তোমালোকে উত্তৰত লিখিবা বাঁহী আলোচনীখন ৰঘুনাথ চৌধুৰীয়ে প্ৰকাশ কৰিছিল। এতিয়া তোমালোকৰ মাজত আন এটা ইম্পৰ্টেণ্ট কোশ্চিন কৈ আছোঁ যে বিহগী কবি বুলি ৰঘুনাথ চৌধুৰী কিয় বিহগী কবি বুলি কোৱা হয়? তোমালোকে উত্তৰত লিখিবা চৰাইৰ বিষয়ক বহুতো কবিতা লিখিছিল বাবে ৰঘুনাথ চৌধুৰী বিহগী কবি বুলি আখ্যা দিয়া হৈছে। তোমালোকৰ আন এটা প্ৰশ্ন হ'ব ইয়াৰে পৰাই, কেতিয়াবা কৰি দিয়ে, তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব পাৰে যে ৰঘুনাথ চৌধুৰী অসম সাহিত্য সভাৰ অধিৱেশনত কেতিয়া আৰু ক'ত উপস্থিত হৈছিল, সভাপতিত্ব কৰিছিল? তোমালোকে উত্তৰত লিখিবা 1935 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল ৰঘুনাথ চৌধুৰী। ইয়াৰ পিছত তোমালোকে 11 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 11 নং পৃষ্ঠাৰ 1 নং কুৱেশ্যনৰ ক নং কুৱেশ্যনটো চাবা, ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায়? খ নং কুৱেশ্যনটো চাবা, ৰঘুনাথ চৌধুৰীৰ কবিতাপুথি দুখনৰ নাম। ঘ নং কুৱেশ্যনটো চাবা, মন্দিৰৰ উপক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? এইটো চাবা। ইয়াৰ পিছত তোমালোকে 12 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 12 নং পৃষ্ঠাৰ পৰা চাবা 3 নং কুৱেশ্যনটো। 3 নং কুৱেশ্যনটো চাবা, কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? 4 নং কুৱেশ্যনটো চাবা, কবিতাটোত প্ৰকৃতি সুধাৰৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰণী দিয়া। প্ৰশস্তি 5 নং প্ৰশ্নটো চাবা, প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখা। তোমালোকৰ আগতে কৈ দিছোঁ 3টা মূলভাৱ হ'লে তোমাৰ 3টা মূলভাৱ পঢ়িলে তোমালোকে এক্সামৰ 2026-ৰ 100% চিয়'ৰ ৰচনা কমন পাবা 4 মাৰ্কছৰ কাৰণে। তোমালোকৰ আগতে কৈ দিছোঁ, তোমালোকে ফাৰ্ষ্ট ভিডিঅ'টো চাই ল'বা। ইয়াৰ পিছত 6 নং কুৱেশ্যনটো চাবা। 6 নং কুৱেশ্যনটো দি দিয়ে কেতিয়াবা। তো ইয়াৰ পিছত 7 নং কুৱেশ্যনটো চাব নালাগে। 6 নং কুৱেশ্যনটো চাবা, উঠা হে ঋষিত্ব ধানী অমৃতৰ পুত্ৰ, উঠা য'ত মুক্তি পদযাত্ৰী কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। তোমালোকে 8 নং কুৱেশ্যনৰ পৰা চাবা। 8 নং ব্যাখ্যাৰ পৰা চাবা। ক নং ব্যাখ্যাটো চাবা, বহুত ইম্পৰ্টেণ্ট। উঠে তৰু শিৰে শিৰে বন বিহংগৰ ছন্দভাষাৰ সুমধুৰ তান, জল স্থল আন্তৰিকত সকলোতে যেন দেৱতাৰ অভিযান। তোমালোকৰ যদি
এনসাৰ লাগে মোক কমেণ্ট কৰি ক'বা তোমালোকৰ এনসাৰ দিবলৈ চেষ্টা কৰিম তোমালোকৰ এনসাৰ দি দিম এনসাৰৰ ভিডিঅ' বনাই দি দিম তোমালোকে ভাষা বিষয়ৰ পৰা সমাৰ্থক শব্দটো চাবা সমাৰ্থক শব্দ চাবা তোমালোকৰ যদি এক্সট্ৰা গ্ৰামাৰৰ ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিবা তোমালোকৰ দি দিম আমি